ভিডিওটো কোনো ধৰণৰ শ্ব' অফৰ কাৰণে বনোৱা নাই। ইয়াতে কিছুমানে আহি ক'ব ই কেলা আহি শ্ব' অফ কৰি আছে, কিন্তু নহয়, এইটো শ্ব' অফ নহয়। মানে মেইন কথাটো হৈ গ'ল যে মোৰ আপোন মানুহসকলক মই প্ৰায় 40 দিনমান একেবাৰে একেৰাহে পূৰা মিছ কৰি আছোঁ। মিছ কৰাৰ কাৰণটো হ'ল যে মই ভিডিঅ' দিব পৰা নাই। কাৰণ ভিডিঅ' দিব নোৱাৰাৰ কাৰণটো হৈছে যে ইউটিউবত কিছুমান কমিউনিটি গাইডলাইনছ মই ক্ৰছ কৰি দিছিলোঁ, যাৰ কাৰণে নেকি ইউটিউবে মোক প্ৰায় ভিডিঅ' দিয়াৰ পৰা বঞ্চিত কৰি। এতিয়া যি কমিউনিটি গাইডলাইনছ মোৰ ভিডিঅ' চেনেলটোত লগাইছিলে, বৰ্তমান সেই গাইডলাইনছ আজি এসপ্তাহ আগত আঁতৰাই দিলে। যিহেতু গাইডলাইনছবিলাক ৰিমুভ হৈ গ'ল, তো আগৰ নিচিনাকৈ আকৌ পুনৰ ৰ'ষ্টিঙৰ ভিডিঅ'বিলাক তোমালোকৰ মাজলৈ আহে। গতিকে আগৰ ভিডিঅ'বিলাকত যেনেকৈ মৰম ভালপোৱা দি গৈছিলা, ঠিক তেনেকৈ এতিয়া ইয়াৰ নেক্সটত যিবিলাক ভিডিঅ' আহি থাকিব, সেই ভিডিঅ'বিলাকতো আগৰ নিচিনা মৰম চেনেহবিলাক দি থাকিবা। এই চেগতে সমূহ অসমবাসী ৰাইজমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৰে জীৱন যাতে ৰঙীন হৈ পৰক, তাৰে কামনা কৰিলোঁ। এতিয়া সময় প্ৰায় 4 মান বাজিছে আৰু 4 মান বজাত আমাৰ সচৰাচৰ যিবিলাক দেখিব পাওঁ আমি গাঁৱলীয়া পৰিৱেশত, ঠিক একেদৰে এক অতুলনীয় পৰিৱেশ, যাক নেকি কেতিয়াও নগৰৰ পৰিৱেশৰ লগত তুলনা কৰিব নোৱাৰি। সঁচাকৈ নিজকে এজন গাঁৱলীয়া হিচাপে গৌৰৱ অনুভৱ কৰোঁ। ফলচৰ বাবে সকলোকে ধন্যবাদ জনালোঁ। আৰু মই যিজন ব্যক্তিক ফোন কৰিছোঁ তেওঁ বৰ্তমান অন্য এটা কলত ব্যস্ত হৈছে, গতিকে সন্দেহ কৰা যাওক আৰু কি কয়।